অসম চৰকাৰৰ এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট ডিপাৰ্টমেণ্ট ফালৰ পৰা 50টা ফৰেষ্ট ৰেঞ্জাৰ পোষ্ট মুকলি কৰা হৈছে আৰু ইয়াৰ যি এক্সাম APSC কণ্ডাক্ট কৰাব। চ' ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেটবোৰে 20 জুলাইৰ ভিতৰত APSCৰ অফিচিয়েল ৱেবছাইটত গৈ এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। আজিৰ ভিডিঅ'ত কেনেকৈ আপোনালোকে ফৰেষ্ট ৰেঞ্জাৰ পোষ্টত এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ এলিজিবিলিটি কি হ'ব লাগিব বা আপোনালোকক কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব সকলো A to Z ডিটেইলছ এই ভিডিঅ'ত দেখুৱাই দিম। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। এপ্লাই কৰিবৰ কাৰণে আপোনালোকে এই পেজত আহিব। ইয়াৰ আজি ডাইৰেক্ট লিংক মই ডেছক্ৰিপশ্যনত দি দিম। যদি আপোনালোকৰ আগতে APSC একাউণ্ট ক্ৰিয়েট কৰা আছে তেন্তে আপোনালোকৰ ডিটেইলছ ফিল আপ কৰি আপোনালোকে লগ ইন কৰিব পাৰে, বা যদি আপোনালোকে প্ৰথমবাৰৰ কাৰণে APSC পোষ্টত এপ্লাই কৰিছে তেন্তে ৰেজিষ্টাৰ বটনত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ একাউণ্ট ক্ৰিয়েটৰ ফৰ্মখন এনেকৈ খোল খাই আহিব। প্ৰথমতে আপোনালোকৰ ক্লাছ 10ৰ এডমিট কাৰ্ড বা পাছ চাৰ্টিফিকেটত যেনেকৈ আপোনালোকৰ নামটো আছে একজেক্ট নেমটো ইয়াত আপোনালোকে এড কৰিব লাগিব। তাৰপিছত আপোনালোকৰ ফাদাৰ্ছ আৰু মাদাৰ্ছৰ ফুল নেমটো ইয়াত ভৰাব লাগিব। তাৰপিছত আপোনালোকৰ যিটো জেণ্ডাৰ ইয়াত লিষ্টৰ পৰা আপোনালোকে চিলেক্ট কৰিব। আপোনালোকৰ এটা এক্টিভ ইমেইল ID আৰু এটা এক্টিভ মোবাইল নম্বৰ ইয়াত এড কৰিব। তাৰপিছত আপোনালোকৰ ক্লাছ 10ৰ এডমিট কাৰ্ডত যেনেকৈ ডেট অফ বাৰ্থ আছে ইয়াত আপোনালোকে একজেক্ট ডেট অফ বাৰ্থটো ডে মন্থ আৰু ইয়াৰত কেলেণ্ডাৰৰ পৰা চুজ কৰিব। ইজ পাৰ্মানেণ্ট ৰেচিডেঞ্চ অফ আছামত আপোনালোকে ইয়েছ কৰিব। তাৰপিছত আপোনালোকৰ যিটো কাষ্ট বা কেটেগৰী লিষ্টত আপোনালোকে চিলেক্ট কৰিব। যদি আপোনালোকে SC হয় SC চিলেক্ট কৰিব, যদি ST হয় ST, যদি আপোনালোকে জেনেৰেল বা OBC হয় তেন্তে আপোনালোকে জেনেৰেল বা OBC চিলেক্ট কৰিব পাৰে। পাৰ্চন উইথ বেঞ্চমাৰ্ক ডিচেবিলিটি 40% অৰ এবভত ন' চিলেক্ট কৰিব, বা যদি আপোনালোকৰ ডিচেবিলিটি আছে তেন্তে ইয়াত আপোনালোকে ইয়েছ চিলেক্ট কৰিব পাৰে। পাৰ্মানেণ্ট এড্ৰেছত আপোনালোকৰ আধাৰ কাৰ্ডত যিটো এড্ৰেছ দিয়া আছে সেই এড্ৰেছটো আপোনালোকে ইয়াতে প্ৰপাৰলি ফিল আপ কৰিব। তাৰপিছত আপোনালোকৰ হোম ডিষ্ট্ৰিক্ট চিলেক্ট কৰি আপোনালোকৰ যিটো এৰিয়াৰ পিনক'ড ইয়াতে আপোনালোকে ভৰাব লাগিব। তাৰপিছত ইয়াত আপোনালোকে এটা 8 ডিজিটৰ পাছৱৰ্ড ক্ৰিয়েট কৰিব আৰু আপোনালোকৰ মোবাইলত যিটো কেপচা কোড শ্ব' কৰিব ইয়াতে এণ্টাৰ কৰি জেনেৰেট OTPত ক্লিক কৰিব। আপোনালোকৰ মোবাইলত এটা OTP আহিব, ইয়াত OTP এণ্টাৰ কৰি ৰেজিষ্টাৰ বটনত ক্লিক কৰিব। আপোনালোকৰ একাউণ্ট ছাকচেছফুলি ক্ৰিয়েট হৈ যাব। তাৰপিছত আপোনালোকৰ চাইন ইনৰ পেজটো খোল খাই আহিব। চ' ইয়াত আপোনালোকৰ লগ ইন ডিটেইলছ ফিল আপ কৰিব আৰু কেপচা কোড ফিল কৰি লগ ইন কৰিব। তাৰপিছত আপোনালোকৰ প্ৰফাইল ডাছবৰ্ডটো খোল খাই আহিব। চ' প্ৰথমতে ইয়াত আপোনালোকে প্ৰফাইল কমপ্লিট কৰিব লাগিব। তাৰ কাৰণে ষ্টেপ 1 প্ৰফাইল ক্ৰিয়েশ্যন অৰ আপডেশ্যনত ক্লিক কৰিব। চ' আপোনালোকৰ পেজটো এনেকৈ খোল খাই আহিব। ইয়াত আপোনালোকে OKত ক্লিক কৰিব। আইডেণ্টিটি প্ৰুফৰ কাৰণে আপোনালোকে যিকোনো এখন ডকুমেণ্টছ চিলেক্ট কৰিব লাগিব। চ' তাৰ কাৰণে আধাৰ কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, পেন কাৰ্ড, পাছপৰ্ট বা ভোটাৰ ID যিকোনো এটা আপোনালোকে চিলেক্ট কৰিব পাৰে। চ' ইয়াত আপোনালোকে আধাৰ কাৰ্ডটো চিলেক্ট কৰি ল'ব। ইয়াত আপোনালোকৰ আধাৰ কাৰ্ডৰ লাষ্ট 4 ডিজিট এণ্টাৰ কৰি আপোনালোকে কনফাৰ্ম কৰিব আৰু আপোনালোকৰ পাৰ্চনেল ডিটেইলছৰ ছেকশ্যনটো এক্সপ্লেইন কৰিব। চ' ইয়াত আপোনালোকৰ যিমান পাৰ্চনেল ডিটেইলছ আছে গোটেইবোৰ অট'মেটিকলি ফেচ হৈ আহিব। যদি আপোনালোকৰ অল্টাৰনেটিভ মোবাইল নম্বৰ আছে তেন্তে ইয়াত আপোনালোকে অল্টাৰনেটিভ মোবাইল নম্বৰ এড কৰিব পাৰে। তাৰপিছত ইয়াত আপোনালোকে এজ প্ৰুফৰ কাৰণে এখন চাৰ্টিফিকেট চুজ কৰিব লাগিব। চ' তাৰ কাৰণে ক্লাছ 10ৰ এডমিট কাৰ্ড, মাৰ্কশ্বিট বা পাছ চাৰ্টিফিকেট, বা ক্লাছ 12ৰ পাছ চাৰ্টিফিকেট, এডমিট কাৰ্ড বা মাৰ্কশ্বিট যিকোনো এখন আপোনালোকে চিলেক্ট কৰিব পাৰে। চ' ইয়াত আপোনালোকে ক্লাছ 10ৰ এডমিট কাৰ্ড চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকে কেটেগৰী ছেকশ্যনটো এক্সপ্লেইন কৰিব। চ' ইয়াত আপোনালোকৰ যদি চাৰ্টিফিকেট আছে তেন্তে চাৰ্টিফিকেট নম্বৰটো এণ্টাৰ কৰিব। ইছ্যু অথৰিটিত আপোনালোকে ডেপুটি কমিশ্যনাৰ ভৰাব। ডেট অফ ইছ্যুত আপোনালোকৰ কাষ্ট চাৰ্টিফিকেটৰ যিটো ইছ্যু ডেট ইয়াত আপোনালোকে কেলেণ্ডাৰৰ পৰা চুজ কৰিব। তাৰপিছত আপোনালোকে এড্ৰেছ ডিটেইলছ ছেকশ্যনটো এক্সপ্লেইন কৰিব। চ' আপোনালোকৰ যিটো পাৰ্মানেণ্ট এড্ৰেছ ইয়াতে অট'মেটিকলি ফেচ হৈ আহিব। যদি আপোনালোকে এড্ৰেছটো এডিট কৰিব বিচাৰে তেন্তে এডিট কৰিব পাৰে। চ' ইয়াত আপোনালোকে ছেভ এণ্ড নেক্সট ক্লিক কৰিব। ইয়াত OKত ক্লিক কৰিব। আপোনালোকৰ পাৰ্চনেল ডিটেইলছ ছাকচেছফুলি ছেভ হৈ যাব। তাৰপিছত আপোনালোকে আদাৰ ডিটেইলছ এড কৰিব লাগিব। চ' আৰ ইউ এন এক্স ছাৰ্ভিচনত ন' চিলেক্ট কৰিব। আৰ ইউ ডিপাৰ্ট ফ্ৰম এনি এক্সামিনেশ্যন এণ্ড অৰ চিলেকশ্যন কণ্ডাক্ট বাই দ্য UPSC অৰ এনি ষ্টেট প্ৰাইভেট ছাৰ্ভিচ কমিশ্যনত ন' চিলেক্ট কৰিব। হেভ ইউ এভাৰ বিন ডিপাৰ্ট ফ্ৰম এপ্লাইং ফৰ এনি গভৰ্ণমেণ্ট পোষ্টত ন' চিলেক্ট কৰিব। আৰ ইউ BBL চাৰ্টিফিকেট হোল্ডাৰত
যদি আপোনালোকৰ BPL সাৰ্টিফিকেট আছে তেন্তে ইয়াত আপোনালোকে ইয়েছ কৰিব যদি আপোনালোকৰ BPL সাৰ্টিফিকেট নাই নো সিলেক্ট কৰি সেভ এণ্ড নেক্সটত ক্লিক কৰিব আপোনালোকৰ আদাৰ ডিটেইলছ সাকসেসফুলি সেভ হৈ যাব তাৰ পিছত ইয়াত আপোনালোকে এডুকেশ্যন ডিটেইলছ এড কৰিব লাগিব তাৰ কাৰণে এড নিউ কোৱালিফিকেশ্যনত ক্লিক কৰিব আপোনালোকৰ কোৱালিফিকেশ্যনৰ পেজটো খোল খাই আহিব সো কোৱালিফিকেশ্যন টাইপত প্ৰথমতে ইয়াত আপোনালোকে ক্লাছ 10 ৰ ডিটেইলছ এড কৰিব লাগিব সো কোৱালিফিকেশ্যন টাইপত ক্লাছ 10 সিলেক্ট কৰিব নেম অফ ডিগ্ৰী সাৰ্টিফিকেটত 10th সিলেক্ট কৰিব তবা সাবজেক্টত আপোনালোকে 10th সাবজেক্ট সিলেক্ট কৰিব ষ্টেট আসাম সিলেক্ট কৰি বোৰ্ড ইউনিভাৰ্সিটিত সেৱা সিলেক্ট কৰিব বা যদি আপোনালোকৰ আদাৰ বোৰ্ড আছিল তেন্তে আপোনালোকে আদাৰ বোৰ্ড সিলেক্ট কৰিব পাৰে কোৰ্স মোডত ৰেগুলাৰ অটোমেটিকলি ফেচ হৈ থাকিব তাৰ পিছত আপোনালোকে গ্ৰেডিং সিস্টেম সিলেক্ট কৰিব লাগিব সো ইয়াত আপোনালোকে মাৰ্কস সিলেক্ট কৰিব যদি আপোনালোকে CGP আছিল তেনে CGP বা যদি আপোনালোকৰ গ্ৰেড আছিল তেনে গ্ৰেড সিলেক্ট কৰিব পাৰে মাৰ্কস অবটেনত ক্লাছ 10ত আপোনালোকে যিমান টোটাল মাৰ্কস পাইছিলে ইয়াত ভৰাব টোটাল মাৰ্কসত 600 ভৰাব আপোনালোকৰ পাৰ্সেন্টেজ অটোমেটিকলি ফেচ হৈ আহিব কোৰ্স ডিউৰেচনত 1 ইয়াৰ সিলেক্ট কৰিব ইয়াৰ অফ পাসিংত আপোনালোকে যিটো চনত মেট্ৰিক পাছ আউট হৈছিল লিষ্টত সিলেক্ট কৰিব আৰু আপোনালোকৰ ডিভিজন সিলেক্ট কৰি সেভত ক্লিক কৰিব ইয়াত ওকেত ক্লিক কৰিব আৰু আপোনালোকৰ ক্লাছ 10 ৰ ডিটেইলছ সাকসেসফুলি সেভ হৈ যাব তাৰ পিছত আপোনালোকে ক্লাছ 12 ৰ ডিটেইলছ এড কৰিব লাগিব তাৰ কাৰণে এড নিউ কোৱালিফিকেশ্যনত ক্লিক কৰিব ক্লাছ 10 ৰ নিচিনাকৈ আপোনালোকে ক্লাছ 12 ৰ ডিটেইলছ এড কৰিব লাগিব কোৱালিফিকেশ্যন টাইপত 12 সিলেক্ট কৰিব নেম অফ ডিগ্ৰী সাৰ্টিফিকেটত 12 সিলেক্ট কৰি সাবজেক্টত আপোনালোকে সায়েন্স সিলেক্ট কৰিব যদি আপোনালোকে আৰ্টছ বা কমাৰ্চ সিলেক্ট কৰে তেন্তে আপোনালোকে ইয়াত এলিজিবল নহব তাৰ পিছত আপোনালোকে ষ্টেট আসাম সিলেক্ট কৰি বোৰ্ড ইউনিভাৰ্সিটিত AHSEC সিলেক্ট কৰিব গ্ৰেডিং সিস্টেমত মাৰ্কস সিলেক্ট কৰি মাৰ্কস অবটেনত আপোনালোকে 12ত যিমান মাৰ্কস পাইছিলে ইয়াতে আপোনালোকে এন্টাৰ কৰিব আৰু টোটাল মাৰ্কসত 500 এন্টাৰ কৰিব কোৰ্স ডিউৰেচনত 2 ইয়াৰ্স সিলেক্ট কৰিব তাৰ পিছত ইয়াত আপোনালোকৰ ইয়াৰ অফ পাসিং আৰু আপোনালোকৰ পাসিং ডিভিজন সিলেক্ট কৰি সেভত ক্লিক কৰিব ইয়াত আপোনালোকে ওকে ক্লিক কৰিব আৰু আপোনালোকৰ ক্লাছ 10 এণ্ড 12 ৰ ডিটেইলছ সাকসেসফুলি এড হৈ যাব তাৰ পিছত আপোনালোকে জাৰ্নাল এন্ট্ৰিজ আৰু এৱাৰ্ড এন্ট্ৰিজত নো সিলেক্ট কৰি নেক্সট বটনত ক্লিক কৰিব ডু ইউ হেভ এনি ৱৰ্ক এক্সপেৰিয়েন্স ইন প্ৰাইভেট গভৰ্ণমেণ্ট অৰ সেমি গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যনত আপোনালোকে নো সিলেক্ট কৰি নেক্সটত ক্লিক কৰিব ইয়াত ওকেত ক্লিক কৰিব আৰু আপোনালোকৰ ৱৰ্ক এক্সপেৰিয়েন্স সাকসেসফুলি সেভ হৈ যাব তাৰ পিছত আপোনালোকৰ ডকুমেন্ট আপলোডৰ পেজটো খোল খাই আহিব সো ইয়াত আপোনালোকৰ কাষ্ট সাৰ্টিফিকেট আধাৰ কাৰ্ড আৰু ক্লাছ 10 ৰ এডমিট কাৰ্ড আপোনালোকে আপলোড কৰিব লাগিব যদি আপোনালোকৰ BPL সাৰ্টিফিকেট আছে তেন্তে ইয়াত আপোনালোকে BPL সাৰ্টিফিকেট আপলোড কৰাৰ অপচন পাই যাব আৰু তাত আপোনালোকে BPL সাৰ্টিফিকেট আপলোড কৰিব লাগিব তাৰ পিছত ইয়াত আপোনালোকে এখন পাছপোৰ্ট সাইজ ফটো আৰু এটা সিগনেচাৰ আপলোড কৰিব লাগিব পাছপোৰ্ট সাইজ ফটোৰ যি ডাইমেনশন 150 পিক্সেল উইথ 200 পিক্সেল হাইট হ'ব লাগিব আৰু সিগনেচাৰ যি ডাইমেনশন 150 পিক্সেলছ উইথ আৰু 100 পিক্সেলছ হাইট হ'ব লাগিব ফটো আৰু সিগনেচাৰৰ সাইজ 200 KB ভিতৰত হ'ব লাগিব সো ইয়াত আপোনালোকৰ ডকুমেন্টছ আৰু ফটো সিগনেচাৰ আপলোড কৰাৰ পিছত সেভত ক্লিক কৰিব ইয়াত আপোনালোকে ওকেত ক্লিক কৰিব আৰু আপোনালোকৰ যি প্ৰফাইল সাকসেসফুলি কমপ্লিট হৈ যাব তাৰ পিছত আপোনালোকে পেজটো স্ক্ৰল কৰি এপ্লিকেন্ট সেকশনত ক্লিক কৰিব আৰু ইয়াত আপোনালোকে এপ্লাই সেকশনত ক্লিক কৰিব APSC অনগোইং যিমান এডভাৰটাইজমেন্ট আছে গোটেইবোৰ ইয়াত শো কৰিব সো ইয়াত আপোনালোকে ফৰেষ্ট ৰেঞ্জাৰ ইন দা আসাম ফৰেষ্ট সাৰ্ভিস এপ্লাই বটনত ক্লিক কৰিব আপোনালোকৰ এপ্লিকেশনৰ ফৰ্মখন খোল খাই আহিব পাৰ্সোনেল ডিটেইলছত আপোনালোকৰ সকলো ডিটেইলছ অটোমেটিকলি ফেচ হৈ আহিব সো ইয়াত আপোনালোকে কোনো ধৰণৰ এডিট কৰিব নালাগে তাৰ পিছত আপোনালোকে পেজটো স্ক্ৰল কৰিব এড্ৰেছ ডিটেইলছত যদি আপোনালোকৰ প্ৰেজেন্ট এড্ৰেছ আৰু পাৰ্মানেন্ট এড্ৰেছ সেম হয় তেন্তে আপোনালোকে চেক বক্সত ক্লিক কৰিব আৰু আপোনালোকৰ যি প্ৰেজেন্ট এড্ৰেছ পাৰ্মানেন্ট এড্ৰেছত অটোমেটিকলি ফেচ হৈ আহিব তাৰ পিছত আপোনালোকে পেজটো স্ক্ৰল কৰিব আৰ ইউ এন এমপ্লয় অফ দা ষ্টেট গভৰ্ণমেণ্ট অফ আসামত নো সিলেক্ট কৰিব তাৰ পিছত ইয়াত আপোনালোকৰ BSc এডুকেশ্যন ডিটেইলছ এড কৰিব লাগিব সো নেম অফ ডিগ্ৰী সাৰ্টিফিকেটত আপোনালোকে বেচেলৰ অফ সায়েন্স BSc বা যদি আপোনালোকৰ মেজৰ আছে তেন্তে বেচেলৰ অফ সায়েন্স উইথ মেজৰ সিলেক্ট কৰি ল'ব তাৰ পিছত ইয়াত আপোনাৰ সাবজেক্ট সিলেক্ট কৰি এড নিউ কোৱালিফিকেশ্যনত ক্লিক কৰিব আপোনালোকৰ পেজটো এনেকৈ খোল খাই আহিব সো ইয়াত আপোনালোকে ষ্টেট আসাম সিলেক্ট কৰি বোৰ্ড ইউনিভাৰ্সিটিত আপোনালোকে যিখন ইউনিভাৰ্সিটি বা বোৰ্ডৰ আন্ডাৰত পাছ আউট হৈছে লিষ্টত আপোনালোকে সিলেক্ট কৰিব কোৰ্স টাইপত
ৰেগুলাৰ সিলেক্ট কৰি মাৰ্কিং সিস্টেমত আপোনালোকে যদি আপোনালোকৰ মাৰ্কস আছিলে তেন মাৰ্কস সিলেক্ট কৰিব যদি আপোনালোকে CBSE হয় তেন্তে গ্ৰেড সিলেক্ট কৰি ল'ব তাৰ পিছত ইয়াত আপোনালোকে মাৰ্কিং ডিটেইলছ এড কৰি কোৰ্স ডিউৰেশ্যনত 3 ইয়াৰ সিলেক্ট কৰিব আৰু আপোনালোকৰ পাছিং ইয়াৰ এণ্ড পাছিং ডিভিজন সিলেক্ট কৰিব তাৰ পিছত ইয়াত আপোনালোকৰ BSc ৰ মাৰ্কশিট পাছ সাৰ্টিফিকেট আপোনালোকে আপলোড কৰিব লাগিব all semester year wise BSc marksheet in a single PDF so আপোনালোকৰ last semester যিখন final marksheet ইয়াত আপোনালোকে 5 MB ভিতৰত PDF ফৰমেটত বনাই আপলোড কৰিব লাগিব তাৰ পিছত ইয়াত আপোনালোকৰ পাছ সাৰ্টিফিকেট আপলোড কৰিব BSc marksheet conversion formula of grade into percentage mark documentot আপোনালোকৰ final semester যিখন marksheet তাৰ বেক সাইডটো ইয়াত আপোনালোকে আপলোড কৰিব আৰু সেভ বটনত ক্লিক কৰিব ইয়াত আপোনালোকে ওকেত ক্লিক কৰিব আৰু আপোনালোকৰ যে ডকুমেন্ট সাকসেসফুলি আপলোড হৈ যাব তাৰ পিছত পেজটো স্ক্ৰল কৰিব ইয়াত আপোনালোকে এক্সামৰ কাৰণে আপোনালোকৰ সুবিধা অনুসৰি ইয়াত আপোনালোকে এক্সাম জোন সিলেক্ট কৰি ল'ব তাৰ কাৰণে আপোনালোকে জোৰহাট গুৱাহাটী তেজপুৰ এনেকৈ ভালেকেইটা এক্সাম সেন্টাৰ পাব যিকোনো এটা আপোনালোকে সিলেক্ট কৰি ল'ব ডকুমেন্ট টু বি আপলোডত আপোনালোকে স্মল ফ্যামিলি নৰ্মছ ডিক্লেৰেশ্যন এ আপলোড কৰিব তাৰ পিছত আপোনালোকে এক্সচেঞ্জ কাৰ্ড বা PRC যিকোনো এখন ডকুমেন্টছ ইয়াত আপলোড কৰিব সো এই দুইখন ডকুমেন্ট আপোনালোকে 5 MB ভিতৰত PDF ফৰমেটত আপলোড কৰিব তাৰ পিছত এক্সামৰ কাৰণে ইয়াত আপোনালোকে অপচনেল সাবজেক্ট সিলেক্ট কৰি ল'ব আন্ডাৰটেকিংত ডিক্লেৰেশ্যন দি প্ৰিভিউ এপ্লিকেশনত ক্লিক কৰিব আৰু আপোনালোকৰ এপ্লিকেশনৰ প্ৰিভিউ আহিব সো প্ৰিভিউটো আপোনালোকে ভালকৈ চাই ল'ব যদি আপোনালোকৰ এপ্লিকেশনত কিবা ডিটেইলছ মিছমেচ হৈ আছে তেন্তে আপোনালোকে কেনসেলত ক্লিক কৰি এডিট কৰিব পাৰে যদি সকলো ঠিকে আছে সাবমিট বটনত ক্লিক কৰিব ইয়াত ওকেত ক্লিক কৰিব তাৰ পিছত আপোনালোকৰ এপ্লিকেশন ফিজ পেমেন্টৰ পেজটো খুল খাইব সো ইয়াত আপোনালোকৰ এপ্লিকেশনৰ ফিজ শো কৰিব এপ্লিকেশন ফিজ পেমেন্ট কৰিবৰ কাৰণে পে নাও বটনত ক্লিক কৰিব তাৰ পিছত আপোনালোকৰ পেমেন্ট গেটৱে পেজটো খুল খাইব সো ইয়াত আপোনালোকে পেমেন্ট মোডত পেমেন্ট গেটৱে সিলেক্ট কৰিব বেংক সিলেকশনত আপোনালোকে কানাড়া বেংক PG সিলেক্ট কৰিব আৰু এগ্ৰি কৰি প্ৰসিড ফৰ পেমেন্টত ক্লিক কৰিব আপোনালোকৰ GIN নম্বৰ জেনেৰেট হৈ আহিব তো ইয়াত ওকেত ক্লিক কৰিব তাৰ পিছত ইয়াত আপোনালোকে টাৰ্মছ এণ্ড কণ্ডিশ্যন একচেপ্ট কৰি কনফাৰ্ম পেড ক্লিক কৰিব আপোনালোকৰ পেমেন্ট মোডৰ পেজটো এনেকৈ খুল খাইব যদি আপোনালোকে গুগল পে ফোন পে বা পেটিএমৰ থ্ৰু দি পেমেন্ট কৰিব বিচাৰে তেন্তে পে থ্ৰু UPI QR কোডত ক্লিক কৰিব বা যদি আপোনালোকে কাৰ্ডছ ইন্টাৰনেট বেংকিং থ্ৰু দি পেমেন্ট কৰিব বিচাৰে তেন্তে কাৰ্ডছ ইন্টাৰনেট বেংকিং চুজ কৰিব পাৰে ইয়াত আপোনালোকে জেনেৰেট UPI QR কোডত ক্লিক কৰিব আৰু আপোনালোকৰ যি এপ্লিকেশন ফিজ QR কোড জেনেৰেট হৈ আহিব সো আপোনালোকে এই QR কোডটো ফোন পে পেটিএম বা গুগল পে যিকোনো এপৰ থ্ৰু দি স্ক্যান কৰিব আৰু আপোনালোকৰ এপ্লিকেশন ফিজ কমপ্লিট কৰিব পেমেন্ট সাকসেস হোৱাৰ পিছত আপোনালোকৰ পেমেন্ট ৰিসিপ্ট জেনেৰেট হৈ আহিব যদি আপোনালোকে এই ৰিসিপ্টখন প্ৰিন্ট কৰিব বিচাৰে তেন্তে প্ৰিন্টত ক্লিক কৰি প্ৰিন্ট কৰিব পাৰে সো আপোনালোকৰ এপ্লিকেশনৰ প্ৰিন্টত কৰিবৰ কাৰণে আপোনালোকে এপ্লিকেন্ট সেকশনত ক্লিক কৰি মাই এপ্লিকেশনত ক্লিক কৰিব ইয়াত আপোনালোকে ভিউ এপ্লিকেশনত ক্লিক কৰিব আৰু আপোনালোকৰ এপ্লিকেশন জেনেৰেট হৈ আহিব প্ৰিন্ট এপ্লিকেশনত ক্লিক কৰি আপোনালোকে এপ্লিকেশনৰ এটা প্ৰিন্টত উলাই ল'ব যদি আপোনালোকৰ প্ৰিন্টাৰ নাই তেন্তে আপোনালোকে সেভ কৰি ল'ব এনেকৈ আপোনালোকে ফৰেষ্ট ৰেঞ্জাৰ পোষ্টৰ কাৰণে নিজৰ মোবাইলৰ পৰা অনলাইনত এপ্লাই কৰিব পাৰিব সো আজিৰ ভিডিঅ'ত ইমান আছিল যদি আপোনালোকে ভিডিঅ' চাই ভাল পালে তেন্তে ভিডিঅ'ত এটা লাইক কৰিব আৰু যদি আপোনালোকৰ কিবা সুধিবলগা আছে তেন্তে কমেন্ট বক্সত কমেন্ট কৰিব ভিডিঅ'টো হেকল কৰি চোৱাৰ কাৰণে ধন্যবাদ